বিশ্বত্ৰাস কোভিড-19 ভয়াবহতা ৰোধ কৰাৰ উদ্দেশ্যে সজাগতাৰ সৃষ্টিৰ সম্পূৰ্ণ প্ৰয়াস কৰিছে চৰকাৰে আৰু এই চৰকাৰ প্ৰশাসনক একাংশই যদিও অমান্য কৰিছে অন্যথা দেখা পোৱা গৈছে অধিকাংশ লোকেই এই কৰোনা ভাইৰাছক প্ৰতিহত কৰাৰ কাৰণে যি ব্যৱস্থাৱলী সম্পূৰ্ণ ব্যৱস্থাৱলী তেওঁলোকে সহযোগ আগবঢ়াইছে আমি দেখিছোঁ নগাঁৱৰ পৰিৱেশ জৰুৰীকালীন সেৱাত নিয়োজিত কেইখনমান বাহনৰ বাহিৰে সকলোবোৰ যান বাহনৰ চলাচল আৰু দোকান পোহাৰ বন্ধ হৈ পৰিছে তাৰ মাজতেই BMC নিউজৰ কেমেৰাত আবদ্ধ হ'ল কেইটামান বিশেষ দৃশ্য এই দৃশ্যটো তুলি মন কৰক কিদৰে এগৰাকী 80 ঊৰ্ধৰ ব্যক্তিয়ে ৰোগীয়া পত্নীক চাইকেলত আৰু 50 ঊৰ্ধৰ এগৰাকী ব্যক্তিক ঠেলাত চিকিৎসালয়লৈ অনা হৈছে ৰাজ্যৰ এটা ব্যাগুম স্বাস্থ্য বিভাগ থকাৰ পাছতো চাইকেল কিংবা ঠেলা এম্বুলেন্সত ৰোগীক নিয়াৰ বিষয়টোৱে সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এইবাৰ মন কৰক এই দৃশ্যটোলৈ মানুহ বা জন্তুৱে নহয় ব্ৰইলাৰে বয়লাৰক কৰিছে ভক্ষণ লকডাউনৰ বাবে অন্য প্ৰতিষ্ঠানৰ লগতে বন্ধ হৈ আছে ব্ৰইলাৰ খাদ্য যোগানৰ দোকানসমূহ যাৰ ফলত ব্ৰইলাৰ পালকসমূহে পোৱা নাই ব্ৰইলাৰ খাদ্য এই মুহূৰ্তত মই চৰকাৰক এটাই ক'বলৈ খোজোঁ যে ধৰি লওক চৰকাৰে মানুহৰ কাৰণে যিখিনি ধৰি লওক যত্ন কৰিছে আজি ধৰি লওক কৰোনা ভাইৰাছৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে সেইখিনি আমি ভাল পাইছোঁ কিন্তু তথা তাৰ মাজতে এটা ক'বলৈ ল'ম যে এই পশুখিনিৰ বিষয়ে অকণমান চৰকাৰে নিজে চিন্তা কৰিব লাগিব কাৰণ কিয় সমস্যা কি ধৰি লওক সিহঁতৰ আহাৰ নাটনি এক নম্বৰতে গতিকে এইখিনি যদি খাবলৈ নাপায় দিনক দিনে আজি ধৰি লওক এদিন দুদিন কৰি নহয় ধৰি লওক 21 দিন এই চৰাইখিনি এনেকৈ ৰখাটো অসম্ভৱ কথা মই নহয় মোৰ দৰে বহুত আছে তেনেকুৱা ফাৰ্মাৰ পৰ্যাপ্ত খাদ্যৰ অভাৱতেই যেন ব্ৰইলাৰে কৰিছে ব্ৰইলাৰকে ভক্ষণ এতিয়া ব্ৰইলাৰ যিসকলে পালন কৰিছিল তেওঁলোকে স্বাৱলম্বী হৈছে তেওঁলোকৰ ব্ৰইলাৰ ফাৰ্মত ইতিমধ্যে তেওঁলোকৰ খোৱাৰ খাদ্যৰ অভাৱত আমি দেখাই পাইছোঁ যে ইটো ব্ৰইলাৰ সিটো ব্ৰইলাৰ খোৱাৰ মানে নিজে খোৱাৰ এতিয়া খাদ্যৰ অভাৱত খাবলৈ ধৰিছে আৰু বিভিন্নজন ব্ৰইলাৰ যিসকলে প্ৰতিপালন কৰিছে স্বত্বাধিকাৰৰ এতিয়া দুখত ভাগি পৰিছে তেওঁলোকৰ কান্দোন দেখা পাইছোঁ অসম চৰকাৰক অনুৰোধ জনাইছোঁ তেওঁলোকে বা প্ৰশাসনক অনুৰোধ জনাইছোঁ তেওঁলোকে এটি যাতে এই ব্ৰইলাৰৰ যিসকল ব্যৱসায় কৰিলে ফাৰ্মসমূহ হ'লে তেওঁলোকে যাতে খাদ্য যোগান কৰিব পৰাকৈ এটা সুব্যৱস্থা কৰি পৰৱৰ্তী পৰ্যায়ত চৰকাৰ প্ৰশাসনে এই সমস্যাবোৰ কেনেদৰে সমাধান কৰিব সেয়া লক্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট মুকুল হাজৰিকা আৰু খেৰণীৰ পৰা সঞ্জয় কুমাৰ সিঙৰ সহযোগত বিশ্বজিৎ দাস ৰিপৰ্ট BMC নিউজ